অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ ধৰিছোঁ। তেখেতে উজনিৰ পৰা নামনিলৈ তেওঁ মুছলিমবিলাকৰ কামিহাৰ ভাঙিব, আমাৰ বড়োলেণ্ডত আমি সোমাবই নিদিওঁ। এইটো আমি UPPL দলে আমি চেলেঞ্জ কৰিছোঁ তেওঁৰ লগত। আমাৰ বড়োলেণ্ডত হিন্দু মুছলমানটো নচলিবই, এইটো আমি আগতীয়াকৈ জনাই দিছোঁ। এতিয়া মুখ্যমন্ত্ৰী দেৱে কৈছে যে অসমীয়া কোন, অসমীয়াৰ ফালে যদি চাই তেতিয়াহ'লে মিয়াৰ ৰঙা চকু ভাঙিব। ৰঙা চকুটো কি ভাঙিব বুলি কৈছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল তেখেতক অসমীয়া কোন, কাৰণ বড়ো, ৰাভা, কাৰ্বি, ডিমাচা, গাৰো তেওঁলোকে তেওঁলোকৰ নিজৰ পৰিচয় কেতিয়াও অসমীয়া বুলি নকয়। গতিকে কাৰ ফালেদি মুছলমানে ৰঙা চকু চাব? তো গোটেই অসমত যদি আমি কেলকুলেশ্যন কৰোঁ, অসমীয়া মানুহৰ জনসংখ্যা খুব কম। গতিকে তেওঁ বড়ো, ৰাভা, কাৰ্বি, ডিমাচা, গাৰো এইসকলক নিজকে অসমীয়া বুলি তেওঁলোকে নিজেই পৰিচয় দিব নিবিচাৰে, য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এওঁলোকক অসমীয়া বুলি কৈ থাকে। আজি প্ৰমাণটো চাওক, যোৱা কেইমাহমান আগতে যিটো কাৰ্বি আংলঙৰ ঘটনা হৈছিল, যে কাৰ্বিসকলক গ বেক বুলি কৈছিল, তাৰপিছত তেওঁলোকে উচ্ছেদ কৰাৰ পৰিৱৰ্তে তাতেই ৰাখিলে। ইয়াৰ উদ্দেশ্যটো কি? গতিকে আমি বড়োলেণ্ডত কোনো হিন্দু মুছলিম চলিব নিদিওঁ আৰু মুছলমানৰ ওপৰত কোনো ধৰণৰ টৰ্চাৰ আমি গ্ৰহণ নকৰোঁ। এইটো মুখ্যমন্ত্ৰীৰ লগত আমি চেলেঞ্জ ধৰিছোঁ। ইয়াৰ পিছত তেওঁ কৈছিলে উজনিৰ পৰা নামনি, তাতে বড়োলেণ্ড বাদ, কাৰণ আমাৰ বড়োলেণ্ডখন আমি অসমত নাই বুলি আমি মনে মনে ভাবি লৈছোঁ। আমি এদিনতো পামেই ছেপাৰেট বড়োলেণ্ড। গতিকে আমাৰ বড়োলেণ্ডত এটাও ঘৰ ভাঙিব নোৱাৰে, তেওঁ কোনো মুছলমান উচ্ছেদ কৰিব নোৱাৰে। আৰু তাত যোৱাকালি তেওঁলোকৰ এজন নেতা যিটো কৈছিলে, যিটো ভিডিঅ'ত দিছিলে, মুছলমান ধৰ্মাৱলম্বী বোলে জয়ন্ত মল্ল বৰুৱাই তেখেতে থাকিব নিদিয়ে বোলে অসমত। এওঁলোকৰ মাথাত কি আছে মই গম নাপাওঁ, তেওঁলোকে হয়তো নাজানে মুছলিম ধৰ্মাৱলম্বী অসমত থাকিব দিব নোৱাৰে বোলে। গতিকে আমি UPPL দলে চেলেঞ্জ কৰিছোঁ তেওঁলোকৰ লগত, এবাৰ বড়োলেণ্ডত আহি তেনেকুৱা কথাটো কওক যে মুছলমানসকল ওলাই যাওক। আমি মুছলমানক ৰক্ষা কৰাৰ কাৰণে আমি UPPL দল বদ্ধপৰিকৰ। আমি বিভিন্ন সংগঠনৰ লগত আমি আলোচনা কৰিছোঁ আৰু আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। সেইকাৰণে আমি 2-3দিনমান আগতে বড়োলেণ্ডৰ এটা ডাঙৰ ৰাজনৈতিক দল BPFক প্ৰশ্ন কৰিছিলোঁ, আপোনালোকে এই যে মুখ্যমন্ত্ৰীয়ে যি কথা কৈ আছে তাৰ বিৰোধিতা কিয় নকৰে? আমিতো অপেনলি বিৰোধিতা কৰি আছোঁ। আপোনালোকে নিজৰ ষ্টেণ্ডটো ক্লিয়াৰ কৰি দিয়ক যে মুছলমানৰ ওপৰত ঘৰ ভাঙিব, মেৰুদণ্ড ভাঙিব বুলি কৈ থাকে। আপোনালোকে ক্লিয়াৰ কৰি দিয়ক আপোনালোকৰ ষ্টেণ্ডটো কি, যে মুছলমানক উচ্ছেদ কৰিলে আপোনালোকে নকৰোঁ বুলি কওক। কিয় আজিলৈ উত্তৰ দিয়া নাই? আমি কেইদিনমান আগতে প্ৰশ্ন কৰিছিলোঁ। ইয়াৰ উপৰি আমাৰ এই BJPৰ নেতাবোৰে আমাৰ BTCখন গিলিবলৈ লৈছে। 6 শিডিউল এৰিয়াটো ভাঙিবলৈ চেষ্টা কৰিছিলে, যদিও পৰা নাই। বাওখুংৰি, গুৰেশ্বৰ, টংলা ইয়াত BTCৰ মানুহৰ কোনো কেণ্ডিডেটেই নাই, সব BTCৰ বাহিৰৰ মানুহ BJP আনি ইয়াতে চালানি কেণ্ডিডেট দিছে। গতিকে আমি বিশেষকৈ গোটেই BTRৰ জনসাধাৰণক আমি অনুৰোধ কৰিছোঁ যাতে BTCৰ মানুহ ভোট দিয়ে। আৰু বিশেষকৈ আজি আকৌ আমি কৈছোঁ যে BPFৰ কিছুমান কৰ্মকৰ্তা য'ত BJPয়ে খেলি আছে তাত আমাক সমৰ্থন দিব বুলি ক্লিয়াৰ কৰি জনাই দিছে। গতিকে আমাৰ ক্লিয়াৰ স্পষ্ট কথা, আমি 15টা চিটৰ ভিতৰত 11ৰ পৰা 12টা পাম। BPFে 1টা বা 3টা বা পাব, 12টা যদি পায় 3টামান পাব, তাৰপিছত BJP শূন্য। এইটো হৈছে আজিৰ প্ৰেছ মিট।